ৰাতিপুৱা ঘৰৰ কাম বন কেইটা কৰি গা পা ধুই আজৰি হৈ চিধা অফিচিয়েল ডিউটিত আহিছোঁ, মানে পাকঘৰলৈ। অফিচিয়েল ডিউটি বুলিয়ে ক'ব লাগিব, কাৰণ সকলোবিলাক মহিলাই গা পা ধুই ধুনীয়াকৈ সাজ পোছাক কৰি চিধা পাকঘৰটোলৈ আহে। আৰু যিবিলাকে সঁচাকৈ অফিচলৈ যায় তেওঁলোকৰ কথাটো সুকীয়া বাৰু, কিন্তু আমাৰ গৃহিণীসকলৰ বাবে এইটো অফিচ বুলিয়ে ক'ব লাগিব, হয়নে নহয় আপোনালোকে কমেণ্টত জনাবচোন। আয়ো নাছিলে, পুৰণা ঘৰত আছিলে, আৰু মই এতিয়া ভাত বনাই থাকোঁতে সি আহিছে, অকণমান মৰম কৰি দিছোঁ। তাক লৈ এতিয়া ভাত বনাই আছোঁ। প্ৰথম চিন্তা হয় যে আজি কি বনাম। পালেং শাক আছিলে, মাছৰ লগত জোল অকণমান বনাই দিলোঁ আৰু চালাড অকণমান বনালোঁ। আৰু এই যে বস্তুবিলাক বজাৰ কৰি আনে, সামৰিবলৈ আপোনালোকৰ এলাহ লাগেনে? অকল সেই এলাহটো মোৰ গাতহে আছে, জনাবচোন বাৰু। বন শাক দেখাৰ লগে লগে মই ৰ'ব নোৱাৰোঁ। এইখন হৈছে আমাৰ খুৰীহঁতৰ বাৰীত ধুনীয়াকৈ খেতি কৰি থৈছে, আৰু তাৰ মাজে মাজে ঢেৰ বন শাক ওলাইছে। আজি মই তাকে বুটলিলোঁ। মানিমুনি, মাটিকাঁদুৰি, কচু, খুতৰা, য'ত য'ত যেনেকৈ যি পাওঁ চব বুটলি আনিছোঁ। আৰু পিছে এতিয়া নাখাওঁ, কাইলৈ খাম। এতিয়া ৰাতি যিহেতু পাত শাক নাখাওঁ, কাইলৈ ৰাতিপুৱা বনাই খাব লাগিব। আজিলৈ মানে লগ পাম এতিয়া নতুন ভিডিঅ'ৰ সৈতে, তেতিয়ালৈকে